নমস্কাৰ, আকৌ আহি গ'লোঁ আপোনালোকৰ সৈতে। মই সুস্মিতা আৰু এইজন হ'ল মোৰ দাদা অজয়। ইয়াৰ আগৰ পাৰ্টটো আপোনালোকে চাইছিলে ন? যোনে যোনে চোৱা নাই তেওঁলোকে আগৰ পাৰ্টটো চাই আহিব দেই। আগৰ পাৰ্টটোত আপোনালোকে চাই আছিলে যে এই চৰিয়াবোৰত দানা দিয়া হৈ আছিলে। এতিয়া দানাবোৰ আমি গাই ইজনীক দিম, আপোনালোকে চাই থাকক। চাওকচোন এই গাইজনী কেনেকে লাগি চাই আছে। তাই কিন্তু গম পাই গ'ল যে তাই কেতিয়া খাবলৈ দিয়া হ'ব। চাওকচোন কেনেকে চাই আছে। আমাৰ গাইকেইজনীৰ আকৌ বৰ নাখাৰা। সিহঁতক আকৌ খোৱাৰ সময়ত লৰাই নিদিলে সিহঁতে আকৌ নাখায়। চাওকচোন তাইক দিয়া হ'ল আৰু ইজনীক দিয়া হোৱা নাই কাৰণে কেনেকে কি কৰি আছে। তাইৰ খং উঠি আছে, তাইক এতিয়া দিয়া হোৱা নাই ন। ইজনীৰ আকৌ এইবোৰত একো মতলব নাই, কাৰণ তাই গম পায় তাইক দিবই আৰু এতিয়া। চাওকচোন খোৱা হোৱাৰ পিছতো আকৌ দুজনীয়ে খালী চৰিয়ালৈ কেনেকে কাজিয়া কৰি আছে, টানা আজোৰা কৰি আছে। আমাৰ এইজনীৰ আকৌ ইমান নাখাৰা নাই, আকৌ এইজনীৰ বৰ নাখাৰা। তাইক লৰাই দিব লাগিব, আকৌ চবতছে বেছি লাগে তাইক। এতিয়া পানী দিয়া হ'ল, খোৱাও দিয়া হ'ল, আকৌ অলপ পাছত আকৌ দিয়া হ'ব। তাইৰ মানে অলপতে নহয়, তাইৰ নাখাৰা বহুত। আমাৰ এইকেইজনীৰ আকৌ খোৱা হৈ গ'ল। এতিয়া দাদাই চৰিয়াখিনি ধুই দিব, তাৰপিছত পোৱালীকেইটাক দিব, তাৰপিছত আৰু দুজনী থাকি গ'ল তেওঁলোকক দিব। এতিয়া আমাৰ পোৱালীকেইটাক দিছে, সিহঁতৰ নাখাৰা, হাতেৰে লৰাই দিবই লাগিব। লৰাই দিয়াৰ পিছতো চাবচোন খোৱা শেষ হোৱাৰ পিছত কি কৰে, খালী চৰিয়াটো লৈ কেনেকে মানে টানা আজোৰা কৰি থাকিব। এতিয়া আমাৰ এই দুজনীক দিয়া হ'ল। এই দুজনীৰ ভিতৰত এইজনী প্ৰথমৰজনী মানে বৰ দেৰি হয় খাবলৈ। ইয়াক কিন্তু প্ৰথমতে দিয়া হৈছিলে, চাওকচোন তথাপিও ইয়াৰ খোৱাৰ পিছত ইজনী খোৱাৰ সময়ত কেনেকে চাই আছে, মানে তাইৰো লাগে আৰু লাগে তাই। মই আপোনালোকক কৈছিলোঁ না যে পোৱালিটোৱে কেনেকে খালী চৰিয়াটোলৈ টানা-আজোৰা কৰি থাকিব। এয়া মই এতিয়া লৈ যাম, তাইক দিব নোখোজিব। চাবচোন কেনেকে খং কৰে, মূৰটো দাঙি দিব খঙতে। আপোনালোকে কমেণ্টত ক'বচোন এই গাইজনীৰ যে এইখিনিত যে কিবা এটা হৈছে, এইটো কেনেকৈ কমিব, কি দিলে কমিব বস্তুটো, মানে আকৌ আগৰ নিচিনা প্লেইন হৈ যাব। আৰু আমাৰ এইজনীৰ চকুত কিবা এটা হৈছে, চাওকচোন পূৰা ৰঙা হৈ গৈছে।